हेलो बंधुসকল वेलकम बैक टू माय यूट्यूब चैनल डबकार लड़ा इमरान और एवं तो चिनी पाए आमार नीलबागानर भाई जावेद नीलबागानर लड़ा थाके मैं ये ट्रांसलेट करिलो और नीलबागानर भाई जावेद भाई मोर चैनलर कारण किबा एटा कोआ 60 फलोवार्स আছে বর্তমান আজি মানে মই ডবকা লাইফ কেয়ার হস্পিটালত আইছিলো ইয়াতে ইমরান ভাইয়ে জব কৰি আছে ভাল জব কৰি আছে আই শুনা পাই তেখেতে মোক ক'লে মোৰ বুলে নীলবাগানৰ ল'ৰা জাবেদৰ মানে পৰা তেখেতে ইনস্পায়াৰ্ড হৈ তেখেতৰ চেনেলটো আৰম্ভ কৰিছে শুনি বহুত বেছি ভাল লাগিল এতিয়া মোক নিজকে অলপ সাকসেস অনুভৱ হৈছে কাৰণ এজন মানুহে আপুনি যদি কিবা এটা কাম কৰি আছে আৰু সেইটোক যদি কোনোবাই কপি কৰি আছে কপি নহয় কোনোবাই সেইটোৰ পৰা ইনস্পায়াৰ্ড হৈ কৰি আছে কিবা এটা সেইটো বহুত ডাঙৰ কথা আৰু তেখেতে সেইটো মোৰ নামটো কপি কৰি ডবকাৰ ল'ৰা ইমৰান বুলি কৰিছে মই বহুত অত্যন্ত সুখী হৈছোঁ যে আপোনালোকে বিচাৰে কৰিব পাৰে একো নাই আৰু আজি আহি বহুত বেছি ভাল লাগিলে মোৰ যিসকল ভিউৱাৰ্ছে মোৰ ভিডিঅ' চাই সকলোকে মই এটাই ৰিকুৱেষ্ট কৰিম তেখেতক ছাপোৰ্ট কৰক আপোনালোকে কাৰণ আপোনালোকৰ ছাপোৰ্ট অবিহনে তেখেত আগুৱাই যাব নোৱাৰে এইটোৱে ক'ম আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ইউটিউবত চাই ফেচবুকত এতিয়া মই তেওঁক নকৰিবলৈ মানা কৰিছোঁ 1000 ছাবস্ক্ৰাইবাৰ প্ৰথম ইউটিউবত হৈ যাওক পিছত ফেচবুকত কৰিবলৈ মই আহ্বান কৰিছোঁ তো এনেকৈ কাম কৰি যাওক আপুনি ভাল কাম কৰক হস্পিটেলত কি কৰে বা ক'ৰবাত ফুৰিব আপুনি বন্ধ কেতিয়া পায় বন্ধু মানে আমার সময় মানে আমি পাই থাকো ভিডিও বনোৱাৰ সময় আমি পাই থাকো তো ডবকাত যদি কিবা হয় বা ডবকাত যদি কিবা ঐতিহাসিক প্লেচ আছে আমাৰ আকাশীগংগা বুঢ়ীগংগা কিমান ধুনীয়া ধুনীয়া ঠাই আছে আপুনি সেইখিনি দেখুৱাব পাৰে ইভেন যেতিয়া সময় পায় নগাঁও গৈ আমাৰ এই অসমৰ বহুত ধুনীয়া ঠাই আছে যিবোৰ আজিলৈকে ডিম্পুদায়ো দেখুৱাব পৰা নাই কোনো ইউটিউবাৰে দেখুৱাব পৰা নাই সময় পালে তাত যাওক ভিডিঅ' বনাওক মানুহক ভাল ভিডিঅ' দিয়ক ভাল কাম কৰি যাওক চাব আপোনাক মানুহে মানে আদৰি ল'ব আৰু যদি ভাল ভিডিঅ' বনাই যায় ছাবস্ক্ৰাইবাৰৰ চিন্তা কৰিব নালাগে ছাবস্ক্ৰাইবাৰ এনেই বাঢ়ি থাকিব এইটো কাম আৰু সকলোকে মই ৰিকুৱেষ্ট কৰিম প্লিজ কাটৰ আহ্বান কৰিছোঁ তেওঁ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু এইটো মই ৰিকুৱেষ্ট কৰিছোঁ আৰু জাবেদ ভাইক মই আজি প্ৰথম ফাৰ্ষ্ট লগ পাইছোঁ ডবকাত আৰু এওক লগ পোৱাৰ কাৰণে বহুত হেঁপাহ এটা আছিল মোৰ বহুত মানে আমি ভাবি আছিলোঁ যে লাজৰ কথা নহয় ভাই মই ভাবি আছিলোঁ যে মই জাবেদ ভাইৰ লগত যিহেতু মই জাবেদ ভাইৰ পৰা মই নামটো কপি কৰিছোঁ আৰু এই কপি কৰা এই নামটো মই ক'বৰ কাৰণে যে মই জাবেদ ভাই তোমাৰ পৰা তোমাৰ নামটো মই কপি কৰি লৈছোঁ সেইটো ক'বৰ কাৰণে মই জাবেদ ভাইৰ বহুত লগ কৰিবৰ কাৰণে বহুত হেৰি কৰি আছিলোঁ বিচাৰি আছিলোঁ লগ পোৱা নাই কিন্তু আজি মানে সৌভাগ্য মানে হঠাতে মানে দেখা পাওঁ মোৰ চকুৰ সন্মুখত যে জাবেদ ভাই দেখি মই বহুত সুখী হৈছোঁ আৰু বহুত ভাল লাগিছে এনেকুৱা এখন বিজনেছ মানে অপেন কৰিছে য'ত আপোনালোকে ইমাজিন কৰিব নোৱাৰিব এনেকুৱা মানুহ আহিব তেওঁলোক আহি উপস্থিত হৈ যাব আপোনালোকে যিহেতু এখন হস্পিটেল কৰিছে আমিতো আহিবই লাগিব ন আৰু আপোনালোকৰ ওচৰত নাহিলে আমাৰ বেমাৰো ভাল নহয় সেইকাৰণে আহিলোঁ আৰু মই বহুত বেছি ভাল পাইছোঁ আপুনি যে কৰিছে এনেকুৱা আৰু চব মানুহে দিয়ে আপুনি দিলে পাৰিলে ইমৰান ব্লগ দিব পাৰিলে হয় আজি আমাৰ ডবকাক অসমৰ বাহিৰৰ মানুহে চিনি নাপায় আজি ডবকাখনক চিনি পাব লাগে ইভেন মোৰ নীলবাগানক বৰপেটাৰ কোনোবা মানুহে মোক ফোন কৰি কয় নীলবাগান তোমাৰ দেউতাকৰ নাম নেকি মই পিছত তেওঁলোকক বুজাই দিওঁ যে নীলবাগান দেউতাকৰ নাম নহয় নীলবাগান মই থকা ঠাইৰ নাম নিজত নীলবাগানত থাকি আছোঁ ইয়াত লাজৰ কিহৰ কথা লাজ কিহৰ কথা নীলবাগানত থাকি আছোঁ ভাই আমি প্ৰাউড ফিল কৰোঁ গাঁৱলীয়া হিচাপে আপুনিতো টাউনৰ যেনিবা মই কিন্তু গাঁৱৰ মানুহ মই প্ৰাউড ফিল কৰোঁ নীলবাগান আৰু ডবকা ইমান দূৰ পাৰ্থক্য নহয় ডবকাটো আজিকালি মানে টাউন ডিক্লেয়াৰ কৰি দিলে আমাৰতো টাউন নহয় আৰু আমি টাউন নোহোৱাটো বিচাৰোঁ কাৰণ গুৱাহাটী গ'লে মই ইমান এটা শান্তি নাপাওঁ ইমান এটা ভাল নালাগে কিন্তু গাঁৱত থাকি যি মজা পোৱা যায় একেবাৰে গাঁৱৰ ফ্ৰেছ বস্তু পোৱা যায় সেইকাৰণে কৈছোঁ যে আমাৰ নীলবাগানক ফেমাছ কৰিব লাগে সেইকাৰণে মই নীলবাগানৰ ল'ৰা জাবেদ দিছোঁ আপুনিও ডবকাৰ ল'ৰা জাবেদ দিছে মই প্ৰাউড ফিল কৰিছোঁ আপোনালোকক এনেকৈ ভাল কাম কৰি যাওক এইটো মই কামনা কৰিছোঁ আৰু জাবেদ ভাই লগ পাম আগলৈ আপোনালোকে মোৰ ব্লগতো তেওঁক পাব আৰু তেওঁৰ ব্লগত যদি সম্ভৱ হয় মোক পাব এইটো মই চাই থাকিব আপোনালোকে সকলোৱে আৰু মৰম দি থাকিব বাই বাই ধন্যবাদ বাই বাই